নমস্কাৰ আজি কোকৰাঝাৰ ইলেকশ্যন ডিষ্ট্ৰিক্টত ড্ৰাফট ফটো ইলেক্ট্ৰল ৰোল ডিসি মেডামে পাব্লিছ কৰিলে আমাৰ যোনখন ড্ৰাফট ইলেক্ট্ৰল ৰোল 29/10/2024 আজি পাব্লিছ হ'ল ইয়াতে পিৰিয়ড ফৰ ফাইলিং ক্লেইমছ এণ্ড অবজেকশ্যন 29/10/2024 পৰা 28 নৱেম্বৰ 2024 লৈকে চলিব আৰু ডিসপোজেল যোনখিনি আছে ক্লেইমছ এণ্ড অবজেকশ্যন এয়া 24/12/2024 লৈকে চলিব আমি ডিসপোজ কৰিব লাগিব আৰু কেটামান আমাৰ স্পেশাল ডেট দিছে হেতু আমাক চিফ ইলেক্ট্ৰল অফিচাৰ আসাম তেখেতৰ পৰা আহিছে ডেট 9 নৱেম্বৰ 10 নৱেম্বৰ 16 নৱেম্বৰ আৰু 17 নৱেম্বৰ এই ডেটত আমি স্পেশাল কিছুমান কেম্পেইন কৰিম আমাৰ যত স্কুল কলেজেস আছে 18 বছৰীয়া 17 ইয়াৰ্স এণ্ড এবভ তাত আমি কেম্পেইন কৰিম যাতে আমাৰ যিসকল ইয়ং সিটিজেন্স আছে তেওঁলোকে এনৰোল হ'ব পাৰে সেইবাবে আমাৰ যোৱাবাৰৰ নিচিনা এবাৰো আমি এটা শ্লোগান লৈছো শ্লোগানটো হৈছে আপোনাৰ 18 বছৰ যদি হৈছে পূৰণ ভোটাৰ হ'বলৈ কৰক নাম পঞ্জীকৰণ এয়া আমাৰ আগৰ মিটিঙত ডিসি বাইদেউ অলৰেডি ক'লে এবাৰ আমাৰ ড্ৰাফট ৰোলত 5টা এলএসি ড্ৰাফট পাব্লিকেশন হৈছে ইয়াত আগতে গুসাইগাঁও ইলেকশ্যন ডিস্ট্ৰিক্ট আছিল এতিয়া গুসাইগাঁও ইলেকশ্যন ডিস্ট্ৰিক্টৰ কামখিনি গুটে আমাৰ কোকৰাঝাৰ ইলেকশ্যন ডিস্ট্ৰিক্টত হ'ব এক গুসাইগাঁৱত আমাৰ টোটেল ভোটাৰ আছে 1,14,681 দতমাত আছে 1,06,027 কোকৰাঝাৰত আছে 1,42,677 বাওঁখুংৰিত আছে 1,61,026 পৰ্বতঝৰাত আছে 1,70,148 আমাৰ যোৱাবাৰৰ ফাইনেল পাব্লিকেশনৰ পৰা এবাৰ 5,056 নেট ভোটাৰ ইনক্ৰিজ হৈছে টোটেল পোলিং ষ্টেচন আমাৰ কোকৰাঝাৰ 5টা সমষ্টি মিলাই 909 আছে আৰু আমাৰ যোনখিনি স্পেশাল সামাৰি ৰিভিজন এই চলিব এই তাৰ বাবে আমাৰ ইআৰও আছে 5 জন আৰু আমাৰ যিসকল সাৰ্কুল অফিচাৰ তেওঁলোকে বাই ডিফল্ট ইআৰও হয় যিকোনো ক্লেইমছ এণ্ড অবজেকশ্যন তেওঁলোকৰ ওচৰত কৰিব পাৰিব আৰু ঠিক তেনেকৈ আমাৰ অফিচিয়েলি কামখিনি কৰি লৈ যাবলৈ 36 জন 36 জন এআৰও এপইণ্ট কৰা হৈছে 91 জন বিএলও সুপাৰভাইজাৰ এপইণ্ট কৰা হৈছে আৰু টোটেল বিএলও আমাৰ 909 জন আছে 909 জন মানে প্ৰত্যেকটো পোলিং ষ্টেচনত একোটাকৈ বিএলও আছে এইখিনি আৰু ইয়াৰ দ্বাৰা মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ কোকৰাঝাৰ জিলাত অকল ইয়ং ভোটাৰ্সে নহয় ইয়ং ভোটাৰ্সেটো এনৰোল কৰিবই লাগে কাৰণ ভোটাৰ আইডেন্টিটি কাৰ্ডখন এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় লগতে এনেকুৱাও